হাই গাইজ, বলকচোন ৰূপমদাৰ এই সুন্দৰ কাহিনীটোৰ মাজতেই আজি আমি উপভোগ কৰোঁ এটা সুন্দৰ পুৱাৰ দৃশ্য, এটা সুন্দৰ পুৱাৰ মনোৰম দৃশ্য। আৰু ৰ'ব, আপোনাৰ মনটো বিষাদগ্ৰস্ত নেকি? যদি আপোনাৰ মনটো বিষাদগ্ৰস্ত, ভিডিঅ'টো স্কিপ কৰাৰ ভুল একেবাৰে নকৰিব, কাৰণ ভিডিঅ'টোৱে দিব আপোনাক নতুনত্বৰ জোৱাৰ। আপুনি নিজেই উপভোগ কৰিব ভিডিঅ'টোৰ শেষত যেন আপোনাৰ বিষাদগ্ৰস্ত মনটো একেবাৰে পৰিৱৰ্তন হৈ গৈছে। তো বলকচোন পলম নকৰাকৈ আমি উপভোগ কৰোঁ সুন্দৰ পুৱাৰ মনোৰম দৃশ্য। দুটা সৰু চৰাই। আপোনাৰ চকুহাল বন্ধ কৰক, উপভোগ কৰকচোন এই সুন্দৰ চৰাই দুটাৰ মনোৰম মাতটো। হয়নে? লুকাই আছিল নে সেই চৰাই দুটাৰ মাতটোত এক সুন্দৰ আমিষ? নিয়ৰৰ টোপাল অনুভৱ কৰকচোন ৰাতিপুৱা ৰ'দৰ পোহৰত জিলিকি থকা নিয়ৰৰ টোপালবোৰৰ কথা। খালী ভৰিৰে পাইছেনে কেতিয়াবা গচকি? যদি পাইছে, আপোনাৰ শৰীৰ ঠাণ্ডা কেনেদৰে পৰি যাব পাৰে সেই নিয়ৰৰ টোপালৰ পৰা, তাৰ বিষয়ে হয়তো আপুনি বহুত ভালদৰেই জ্ঞাত। জংঘলৰ মাজত পৰি থকা এডাল শুকান খৰি, কেতিয়াবা চকু দিছেনে তাৰ ফালে? তাৰ অনুপস্থিতিটো যে জংঘলৰ সৌন্দৰ্যতা কমি যাব পাৰে। এয়া চাওক, সৰু সৰু ফুলি থকা ফুলবোৰ, ফলকতেই এইবোৰ গছকি গুচি যোৱা হয়, কিন্তু চাওকচোন কিমান সুন্দৰকৈ জংঘলৰ অৰ্থাৎ বনখনৰ সৌন্দৰ্যতা পোৱাৰ দৃশ্য মনোৰম কৰি তুলিছে এই সৰু সৰু ফুলবোৰে। আপোনাৰ চকুহালি আকৌ বন্ধ কৰক, আকৌ এবাৰ শুনি চাওকচোন এই পোৱাতিৰ লগত বাজি থকা সুন্দৰ চৰাই সৰু সৰু মাতবোৰ। এয়া চাওক, গছজোপাৰ লগত লতাডাল বগাই গৈছে, পলকতে চাগে টানি ছিঙি পেলোৱা হয় ঘৰত, নহয়নে? কিন্তু চাওকচোন সেই লতাডালৰ সৌন্দৰ্যতা কিমান বহুত বেছি হ'ব পাৰে। উপভোগ কৰি পাইছে জানো এই লতাডালৰ পিছফালে লুকাই থকা সৌন্দৰ্যতাবোৰ? অলপতে উৰি গৈছে কুঁৱলী ঢৌবোৰ, বতাহত উৰি গৈছে কুঁৱলীৰ ঢৌবোৰ। দেখিছেনে সেই সুন্দৰ দৃশ্য? পানীৰ কিনাৰত ফুলি থকা সৰু সৰু ফুলবোৰ চকুৱে নাযায় চাগে, কিন্তু চাওকচোন কিমান সুন্দৰ হ'ব পাৰে এই ফুলবোৰ। এয়া চাওক, ওলমি থকা কিছুমান গছৰ লতা, তাত সৰু সৰু পোকবোৰ বিচৰণ কৰে। কিমান সুন্দৰ হ'ব পাৰে এই সৰু সৰু লতাবোৰ। এয়া চাওক, বৈ আহিছে এক নিজৰা। আৰু আপোনালোকে দেখিছেনে এনে নিজৰা যি বৈ আহে পাহাৰৰ পৰা? চকুকেইটা মুদি লওক, অনুভৱ কৰক এই বৈ অহা নিজৰাটোৰ শব্দবোৰ, কুল কুল শব্দবোৰ। কেনেকুৱা ফিল হৈছে আপোনাৰ? আপোনাৰ মনটো একেবাৰে নতুনত্বৰ জোৱাৰে ভৰি পৰিছেনে বাৰু? অনুভৱ কৰক প্ৰকৃতিৰ এই গছজোপাৰ মনোৰম দৃশ্যটো। এক সাধাৰণ গছ, কিন্তু কিমান সুন্দৰ হ'ব পাৰে। বৈ আহিছে নদী এখন, শিলৰ মাজে মাজে বৈ আহিছে পানীবোৰ। চকুৱে নাযায় চাগে আমাৰ, নহয়? কিন্তু অনুভৱ কৰক, আপুনি সেই নদীখনৰ কিনাৰত বহি আছে আৰু আপোনাৰ মনটো একেবাৰে ঠাণ্ডা হৈ পৰিছে, আৰু আপোনাৰ মনটোৰ অৰ্থাৎ কাণত এক কুলু কুলু শব্দ, কুল কুল নদীৰ শব্দ বাঢ়ি আহিছে। আপুনি একেবাৰে ঠাণ্ডা হৈ পৰিছে। আপোনাৰ বিষাদগ্ৰস্ত মনটোৱে সেই নদীৰ শব্দটোক লাহে লাহে শুনি আছে। আপোনাৰ মনটো এক ধ্যানত পৰিণত হৈছে। অলপ সময়ৰ পিছত আপোনাৰ চকু মেল খাই গৈছে। কেনেকুৱা অনুভৱ হৈছে? বৰ্ণনা কৰিব পাৰিবনে এটা ৱৰ্ডত আপোনালোকে? সেয়া চাওক, নদীৰ মাজত থকা এটা সৰু শিলৰো সৌন্দৰ্যতা কিমান, নদীৰ পানীৰ ভিতৰত থকা শেলাইৰ সৌন্দৰ্যতা কিমান। বহুতে চাগে শেলাইত পিছল খাই পৰিও যায়, নহয়নে? কিন্তু অকণমান শেলাইৰ সৌন্দৰ্যতা কিমান হ'ব পাৰে। সেই চাওক, ফুলি থকা ফুল, বহুতে হয়তো সুন্দৰ বুলি ছিঙি আনে, নহয়নে? কিন্তু ছিঙি অনাৰ ভুল একেবাৰে নকৰিব, কাৰণ প্ৰকৃতিৰ সৌন্দৰ্যতা হানি কৰাত যদি ফুলপাহ আপুনি ছিঙি আনে, তেন্তে প্ৰকৃতিৰ সৌন্দৰ্যতা হানি হৈ যোৱাত
কোনেও বাধা দিব নোৱাৰিব। চাওক আকৌ বৈ আহিছে শিলৰ মাজেৰে নিজৰা। উপভোগ কৰিছেনে কেতিয়াবা এই নিজৰাৰ সুন্দৰ দৃশ্য? পুনৰ চকু বন্ধ কৰক, আকৌ উপভোগ কৰক এই চৰাই চিৰিকটিৰ মাত, নদীৰ কুলকুল শব্দ। এতিয়া আপোনাৰ মনটো একেবাৰে ঠাণ্ডা হৈ পৰিছে। এতিয়া আপোনাৰ মনত কোনো ধৰণৰ চিন্তা নাই। এতিয়া আপুনি ফ্ৰেছ অনুভৱ কৰিছে। মোৰ ভিডিঅ'তে যদি আপোনাক অকণমান হ'লেও আমেজ দিলে, আপোনাৰ বিষাদগ্ৰস্ত মনটোক অকণমান হ'লেও যদি শান্ত কৰিব পাৰিলে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে আৰু বিচাৰে, তেনেহ'লে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইজ, থেংক ইউ।